ৰাইজ কিমান আৰু আনক সমালোচনা কৰে আহকচোন আজি মই মোক সমালোচনা কৰিম আৰু মোৰ সমালোচনাত আপোনালোকে ভাগ লওক ৰাইজ মই বিৰাট এলেহুৱা দিনতে মই ভাত সৰহকৈ বনাই পেলাই থৈ দিওঁ ৰাতি আকৌ মই ভাত বনাই কষ্ট নকৰোঁ একেটা পেটৰ কাৰণে আকৌ ৰাতি ভাত বনাই কষ্ট কৰিম নাই এয়া সম্ভৱ নহয় মোক একেবাৰে বিশ্বাসত নল'ব কেতিয়াবা মোৰ বিশ্বাসত কিবা পাকঘৰত কিবা বনাই পেলাই গেছটো লাষ্টত মোক বন্ধ কৰিবলৈ দি বেলেগ কামত গুচি যায় আৰু মই সেই গেছটো সময়ত কেতিয়াও বন্ধ কৰিব নোৱাৰোঁ ফলত বস্তুখিনি অকণমান দেৰি যায় মোক কেতিয়াও একো দায়িত্ব দিব নালাগে কাৰণ সেই দায়িত্বখিনি পালন কৰিবলৈ মোৰ সেই দায়িত্বটো মনতো থাকিব লাগিব পাহৰাত ৰাইজ মই PhD কৰি দিছোঁ PhD ৰাইজ মোৰ কথাৰ কোনো স্থিৰতা নাই মোৰ কথাৰ কোনো ভেলুৱে নাই কাজিয়া লাগি নামাতো কোনো দিন জীৱনত নামাতো বুলি কোৱা মানুহটোক 5 মিনিটৰ পাছতে আকৌ মই হৰা এনেকৈ মাতি থাকোঁ মোৰ মহিমা একেবাৰে অপাৰ ৰাতিপুৱা একদম তামাম কাজিয়া লাগি দুপৰীয়া আকৌ সেই মানুহটো নহালৈকে মই লঘোণে ভোকে ৰখি থাকোঁ সেইটো আহিলেহে মই আকৌ ভাত খাওঁ মোৰ মহিমা একেবাৰে অপাৰ ৰাইজ এটা সৰু সুৰা চোৰৰ গুণো মোৰ গাত আছে ডিউটিৰ পৰা অহাৰ পিছত যেতিয়া বস্তুবিলাক মই চিজিল কৰি ৰাখোঁ যেতিয়া পাৰ্চটো চিজিল কৰি থ'বলৈ যাওঁ নহয় কেনাটো তেতিয়াই লাগে সেই পাৰ্চটোৰ পৰা মনে মনে 50 টকা 100 টকা এটা উলিয়াই ল'লেহে মই শান্তি পাওঁ অল টোটেল ক'বলৈ গ'লে ৰাইজ মই বিৰাট এলেহুৱা মোৰ কথাৰ কোনো স্থিৰতা নাই মোৰ মহিমা একদম অপাৰ আৰু মোক আপোনালোকে কেতিয়াও বিশ্বাসত ল'ব নোৱাৰে ৰাইজ মই মোৰ নিজক কৰা সমালোচনাবিলাক আপোনালোকক কেনেকুৱা লাগিলে কমেণ্ট কৰি পেলাই জনাব আৰু পাৰিলে আপোনালোকে নিজক সমালোচনা কৰিবলৈ শিকিব কাৰণ বিজ্ঞজনে কৈ থৈ গৈছে যিজন মূৰ্খ হয় সি সদায় নিজৰ প্ৰশংসা কৰি ঘূৰি ফুৰে আৰু যি জ্ঞানী হয় সি সদায় নিজক সমালোচনা কৰে Music